সন্দৰ্ভত ক'বলগীয়া একো নাই, কাৰণ UPPL দল সৃষ্টিকৰ্তাৰ ভিতৰত ময়ো পৰোঁ। ময়ো এই দলটোৰ জন্মলগ্নৰ পৰাই আছোঁ আৰু বিশেষভাৱে বড়ো আন্দোলনৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। সন অফ সোহেলসকলৰ যিটো আন্দোলন আছিল, প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত আমাৰ জিলাৰ সভাত কিছু কথাৰ মনোমালিন্য হ'ল। বিশেষভাৱে প্ৰাৰ্থীজনৰ লগত অলপ ভুল বুজাবুজি হ'ল। ভুল বুজাবুজি হোৱাৰ পিছত এই কথাৰ গম পায়ো, এই ভুল বুজাবুজিৰ কথা গম পায়ো কেন্দ্ৰীয় নেতৃত্বই খবৰ নোলোৱাৰ কাৰণে, নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ কাৰণে অলপ দুখো পালোঁ। কাৰণ দল কৰিছোঁ নিস্বাৰ্থভাৱে, মাননীয় প্ৰমোদ বড়ো কেন্দ্ৰীয় সভাপতিদেৱৰ নেতৃত্বত দল কৰিছোঁ নিষ্ঠাভাৱে। সেইকাৰণে দল ত্যাগ কৰিছিলোঁ। লগে লগেই কেন্দ্ৰীয় সমিতিত তোলপাৰ লাগি গ'ল, জিলা সমিতিত তোলপাৰ লাগিল। তাৰপিছত মাননীয় চিফ ছাৰৰ লগত এটা আলোচনাত মিলিত হ'লোঁ। মিলিত হৈ আমি বিশেষভাৱে প্ৰত্যেকটো, আমাৰ সমষ্টিৰ বুলি কথা নাই, প্ৰত্যেকটা সমষ্টিৰে আমাৰ প্ৰাৰ্থীসকলৰ বডি লেংগুৱেজবিলাক ভাল হ'ব লাগিব। জনসাধাৰণৰ মাজত ভাল ভাৱেৰে আমি উপস্থাপন হ'ব লাগিব। হয়তো কিছুমান বহুত সমষ্টিতে আমাৰ প্ৰাৰ্থীসকলৰ বডি লেংগুৱেজ খুবেই ভাল, শিক্ষিত মানুহ, ক'ৰবাত তেনেকুৱা হৈ আছে যদি এইবিলাক সংশোধনী হ'ব লাগিব। দলটোক চৰকাৰত আকৌ আনিব লাগিব। মোৰ বিশ্বাস যে প্ৰমোদ বড়োৰ চৰকাৰ নিশ্চয় BTRত উভতি আহিব, কাৰণ প্ৰমোদ বড়ো চৰকাৰে বিশেষভাৱে জনগণৰ মংগলৰ কাৰণে 26টা জনগোষ্ঠী 35 লক্ষ জনগণৰ মংগলৰ কাৰণে ৰাজনীতি কৰা, দেশ জল পট হৈ আছে। এতিয়া বড়োফা উপেন্দ্ৰনাথ বৰ্মাৰ মেমৰিয়েলত আজি ছুপাৰ 50 যি শিক্ষিত যুৱক যুৱতীক IAS APS ইঞ্জিনিয়াৰ ডক্টৰ বনোৱাৰ বাবে যি আজি লক্ষ লক্ষ টকা খৰচ কৰি পেলাই আজি দুখীয়া গৰীব ৰাইজৰ ল'ৰা ছোৱালীক তেওঁ যিটো শিক্ষা দি আছে। এতিয়া তামোলপুৰ মেডিকেল কলেজ এটা হৈ হ'ল। বিশেষভাৱে এতিয়া কৈ আছে প্ৰমোদ বড়োৰ ছুইজাৰলেণ্ডটো ক'ত। মই ক'ব খোজোঁ, ছুইজাৰলেণ্ডটো ইটোই হয়, ছুইজাৰলেণ্ড উঠাই অনা বস্তু নহয়। যে ইয়াত শান্তি প্ৰতিষ্ঠা হৈছে, সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠিছে, সকলো হত্যা হিংসা যি আছিল অপৰাধমূলক কাৰ্যবিলাক চব ৰোধ হৈছে। ইয়াকেই কয় ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড আৰু ক'ৰবাত উঠাই অনা ছুইজাৰলেণ্ড নহয়। সেইকাৰণে এইবিলাক কথাবিলাক কিছু আলোচনা পৰিচালনা হ'ল। ভৱিষ্যতে দলটোক আকৌ সহায় কৰাৰ বাবে ঘৰৰ ল'ৰা ঘৰতে আকৌ বেছি সময় নহওঁতেই উভতি আহিল। প্ৰত্যেকজন দলীয় কৰ্মীসকলক মই আহ্বান জনাম যে আপোনালোকে ঘূৰি আহক। আমাৰ যিটো ক্ষোভ আছিল, এই ক্ষোভটোৰ নিৰাময় মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিব। প্ৰত্যেকজন কৰ্মীসকলৰ নাম মই আমাৰ চিফ ছাৰক মই দিছোঁ। সকলো কৰ্মীসকলৰ সৰু ডাঙৰ কথা নাই, সকলো কৰ্মীসকলৰ নামটো মই দিছোঁ। প্ৰত্যেকজনকেই পৰ্যায়ক্ৰমে এই 2-4 দিনৰ ভিতৰতেই তেখেতে এটা কিবা আলোচনাত মিলিত হোৱাৰ এটা কথা মোক দিছে। সেইখিনি।